So hello guys, good morning আৰু আজি ভাবিলো এটা বেলেগ ধৰণৰ ভিডিঅ' বনাম আৰু আহিছো এখন জংগলত মানে আমাৰ ঘৰৰ ওচৰতে আছে ঘাচিবাৰী বুলি কয় 2 কিলোমিটাৰ আছে আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ হ'ব তো ভাবিছো আজি জংগলত বৰশীটো পাম বুলি ভাবিছো চাওঁ কিবা মানে মাছ পাওঁ নাপাওঁ বিশেষ ৰদটো দিয়া নাই আৰু অলপ গোপনি টাইপ হৈ আছে বতৰটো আৰু এফালে বান্দৰ বহুত আছে ইয়াত আপোনাক মই আপুনি দেখা নাপাব মই একেবাৰে দেখালে মানে চেষ্টা কৰিম দেখাবলৈ তো সেইফালে বান্দৰ বহুত আছে মানে হাবিত বান্দৰ বহুত আছে মানে আমি শ্বুটিং কৰিছিলোঁ কেইদিনমান আগত মটৰচালুৰ এইফালে আছে মটৰচালুৰি কেইদিনমান আগত শ্বুটিং কৰিছিলোঁ এখন হাবিতে কৰিছিলোঁ তো কি আছিলে টাইটেলটো কি আছিলে ভিডিঅ'ৰ নাম ভিডিঅ'ৰ টাইটেলটো কি আছিলে শ্বুটিং কৰিছিলোঁ যে আমি জংঘলত দাই কাটি দিলে অলপ গুচোৱা পিঁয়াজ নিচিনা লাগিছে জংঘলৰ খাজানা এই কিবা খাজানা বুলি আছিলে যে ভিডিঅ'টো তো সেইটো শ্বুটিং কৰিছিলোঁ ইয়াতে দুটা পাৰ্ট বনাইছিলোঁ চ' এতিয়া ভিডিঅ'লৈ যাম আৰু চাওঁ মাছ পাম নাপাম তাৰপিছত বৰশীটো বনাব লাগিব দেখাই আছোঁ বৰশীটো দেখুৱা তো সূতা আৰু কাইট লৈ আহিছোঁ এইকেইটা বনাব লাগিব এইকেইটা ইয়াত আছে বৰশী আৰু এইফালে সূতাটো আছে ইয়াত তো ভিতৰত গৈ পিনি বনাম তো চাওঁ খুটাই চাম আজি মাছ পাম নাপাম কাৰণ বহুত দিন বৰশী খুটোৱা নাই তো সেইটো কাৰণে আগতে খুটাইছিলোঁ সৰুতে বহুত তো আজি দেখা যায় কি হয় তো চাই থাকক ভিডিঅ' একেলগে তো ব'লক গাইজ বাইকখন ইয়াতে থৈ দিওঁ আৰু নলাকেইটা পোৱা চান্স আছে হয়নে লকে এইটো কি মুখখন আছে নিবা কেলৈ দেখাই আছোঁ মানে দাইখিনি নাই কাটিলি আৰু তো এই নলাকেইটাত আই থিংক পোৱা চান্স আছে যেন লাগিছে দেখাই আছোঁ নলাকেইটা তো এইফালে বাঁহ আছে বাঁহৰ পৰা লাঠি বনাব লাগিব বা বৰশীৰ কাৰণে আৰু এইফালে নলা আছে আৰু এইফালে বাগান হয় মানুহৰ তো একদম ভিতৰলৈ সোমাই যাম এফালৰ পৰা গৈ দেখাই আছোঁ আপোনালোকক এইফালে ভিতৰলৈ সোমাই যাব পাৰিম একে মানে হাবি ভিতৰলৈ তো ইয়াতে বৰশীৰ কাৰণে বাঁহ কাটি মেলি বনাই ল'ম বুলি ভাবিছোঁ বৰশীটো তাৰপিছত ইয়াত খুলাই চাম যদি নাপাওঁ ভিতৰলৈ যাম পোৱা চান্স বহুত কমেই দেখিছোঁ মোৰ যেন লাগিছে তো দেখা যায় কি হয় তো চাই থাকক তো এইফালে আমাৰ চালু ভাইয়া গৈছে তোমাৰ বৰশী হেৰি কৰিবৰ কাৰণে লাঠি কাটিবৰ কাৰণে বৰশীৰ কাৰণে এই টিংটো কোনে থৈ গ'লে ইয়াত কোনোবাই 2 নম্বৰটো কৰিব আহিছিলে কিজান समझ रहे हो ना আৰু লৈ যাওক এডাল নিলি যে অকল তো দাখন লৈ আনোগৈ তাৰপিছত কাটি আছোঁ ৰ'ব চ' গাইছ ইয়াত বৰশীৰ কাৰণে মাৰি কাটি লওঁ মটোৰ কাৰণে আৰু মোৰ কাৰণে চালোৱে নিজৰ কাৰণে এডাল লৈ গ'ল বাট ইয়াত বহুত বেছি আছে মানে বৰশীৰ কাৰণে বনাবৰ কাৰণে বহুত লাঠি আছে তো ইয়াৰ পৰাই দুডাল ফটাফট বিচাৰি লওঁ মোৰ যিহেতু লাগিছে এই ৰঙাডাল ল'ব পাৰিম এই ৰঙাডাল ল'ব পৰা যাব তাৰপিছত এডালো বেয়া নহয় ঠিকে আছে তাৰপিছত এইডাল মজা হ'ব কেঁচাডাল এই কেঁচাডাল মজা হ'ব আৰু পকাডাল মজা হ'ব তো এই দুডাল লৈ যাওঁ বাহিৰত কাটিবগৈ লাগিব দাখন ইয়াত থৈ দিওঁ তো এই পকাডাল উলিয়াই দিলোঁ তাৰপিছত এই কেঁচাডাল উলিয়াব লাগিব এইডাল ইয়াত গৈ কাটি লওঁ তো এইকেইটা কাটি লওঁ ফটাফট কাটি আছোঁ তাৰপিছত দেখাই আছোঁ চ' গাইছ এই দুডাল বনাই দিলোঁ ফটাফট তো এডাল মটোৰ কাৰণে এডাল মোৰ কাৰণে আৰু সেইফালে চালুৱে বনাই আছে সেয়া বৰশীটো মানে সি ৰছী আৰু বৰশী লগাই আছে চ' তাত যাম আৰু ফটাফট আমাৰ এই দুডালৰ কাৰণে বৰশী লগাম তাৰপিছত খুটাম চাই থাকক দেখা যায় কি হয় মাছ পাম বহুত নাজানো কি হ'ব তো খুটাই চাম তো দুডাল ফটাফট কাটি ল'লোঁ ইমান ভাল হোৱা নাই মানে কি আৰু জাষ্ট টেম্পৰাৰী তো সেইটো কাৰণে কাটি ল'লোঁ দুডাল তো সেইফালে চালুৱে লগাই আছে চালু ভাই হৈ গ'ল নেকি লগোৱা চালু হৈ আছে বোলে চাওঁ এয়া আমাৰ চালু ভাই তো বনাই আছে তেওঁ ৰেডি হ'ল তুমি জমা খকা খন্দা কোৱা নহ'লে মাছ গুটি ৰাম যিটো মেৰিয়াইছ ইমান দীঘল ক'ত খুটাবি হয় সেইটো মানে মোৰ ভৱিষ্যত পলিকে বনাওঁ মই লৈ যাম যে সূতাইডাল ঘৰলৈ তো চালু বনাই আছে তো চালু বনাৰ তাৰপিছত আমি ফটাফট বনাবলৈ বান্ধিব লাগিব তো চাই থাকক চ' গাইছ এইটো বান্ধি আছোঁ এডাল তো ইমান ভালকৈ বনাব নাজানো তো এনেই চলিলে হয় আৰু কাম চলিলে হয় আমি কি আনো পাহৰিলোঁ মতো আমি হেৰি বৰশী তলত লগোৱাটো কি বুলি কৈ আছিলে চালু কি হৈছিলে সেইটো এই পোনা নেকি পোনা নহয় পোনাটোতো হেৰি হয় পোনাটো এইটো ইয়াতে পাই যাম এইটো কি বুলি কয় সেইটো মানে বৰশীটো তললৈ ডুবিবলৈ সেইটো কি নামটো পাহৰি থাকিলোঁ এইটো হ'ব বাৰু ফটাফট লগাই লওঁ তাৰপিছত সেই বৰশীত লগাই ল'ম তাৰপিছত হৈ যাব দেখাই আছোঁ ৱাও তোমাৰডাল ইমান পকা মোৰডাল কেঁচা
যদি কেনেবাকে যদি সেই কাৰেণ্ট লগা মাছটো আহে মোকতো ডাইৰেক্ট ঝাটকা মাৰিব হয় নাই তই বৰশীটো বনাই লওঁ ফাৰ্ষ্ট টাইম তাৰপিছত কি হয় কি নাই তই তোমালোকে চাই থাকা আৰু চ' এই আদিবাসী ওলাই যায় আদিবাসী ভিডিঅ' বনাই চ' গাইজ ফাইনেলি এইটো মই বহুতে যুঁজিলোঁ নোৱাৰিলোঁ মোক চালুৱে বনাই দিলে আৰু কোনোমতে এইটো আহিছে নাই জানো কেমেৰাত চ' এইটো বনি গ'ল আৰু এইফালে চালুৱে কেঁচু খান্দিব কৈছে ত' টোপ কাৰণে কেঁচু লাগিব চ' এইটো কাৰণে কেঁচু খান্দিব কৈছে এইটো হৈ গ'ল ইয়াৰ জাষ্ট এইটো মানে অকণমান পুৰি পিনি মানে জুই জ্বলাই পুৰি দিলে ভাল হ'ব মানে এইটো বস্তুটো ত' এইটো পুৰি লওঁ তাৰপিছত দেখাই আছোঁ কেঁচু খান্দি কেঁচু পাইছেনে নাই পোৱা কেঁচুটো মই এবাৰ খান্দিছিলোঁ নাপালোঁ বগা কেঁচুটো পাইছোঁ কাৰণ ৰঙা কেঁচু যিটো হয় সেইটো পালে ভাল হয় ত' দেখা যায় পাইছে নাই পোৱা ত' এইটো মই জ্বলাই লওঁ তাৰপিছত দেখাই আছোঁ চ' গাইজ কেঁচু চেঁচু লগাই দিলোঁ কেঁচু কোনো মধ্যে মানে কোনো কি বুলি কয় এইটো বহুত বিচাৰৰ পিছত পাইছোঁ আৰু এইটো পোনাত লগাই লওঁ বৰশীটোত তাৰপিছত খুটাবলৈ ৰেডি সেইফালে সি চালুৱে খুটাবলৈ পৰা ৰেডি মানে খুটালেই মানে সি এতিয়ালৈকে মাছ পোৱা নাই বাৰু তো মই পোনাত লগাই লওঁ ইয়াত দেখাই আছোঁ এইটো কেঁচু লগোৱা হৈ গ'ল তো পোনাত লগাই পিনি খুটাব পাৰিম দেখাই আছোঁ চ' গাইজ ফাইনেলি এইটো পূৰা ৰেডি তো এতিয়া খুটাবলৈ ইমান হেলা কৰিছিলে কম মাছ আহিব হেলা মনে মনে থাকিব লাগিব ইয়ে লালু কিহে এইটো লগা নাই ইয়াত মাছ ভিতৰলৈ যাব লাগিব আৰু বৰষুণ দিব যেন লাগিছে বতৰটো তো বৰষুণ দিলেতো পলাব লাগিব বৰষুণ খুটাই লাভ নাই বৰষুণ দিলে তো দেখাই আছোঁ দেখাই আছোঁ যদি মাছ পাওঁ দেখাই আছোঁ চ' গাইজ বহুত অকণমানি চেঙেলী এটা আছে তো দেখাই আছোঁ খুটাই পিনি অকণমানি চেঙেলী একদম অকণমানি হয় গুচি গ'ল ইয়ে এইটো পুঠি মাছেই হয় মানে কেঁচুডাল খাই খাই খটি খাই দিলে ইয়াত পুঠি মাছ বেছি আছে চেঙেলী বহুত কমে পাইছোঁ পুঠি মাছ বেছি আছে চ' গাইজ চাওক এটা পাই গ'ল মটুৱে মটু অকণমানি এটা পাইছে এইটো কাৱৈ হয় ন চ' কাৱৈ এটা পালে মটুৱে তো বহুতে মত এটা যে খুটিলে হ'ব তো হে অঁ বেগটো থৈ আহিলোঁ শিঙি দিবি আকৌ মাজত শিঙি দিবি তো হওক নহওক এটা মাছ পোৱা হৈছে ইমান দেৰি খুটাই মেলি মানে অলপ বেছি দেৰি হোৱা নাই বাৰু 10 মিনিটমান হৈছে তো দেখা যায় এইফালে চালু খুটাই আছে ময়ো পোৱা নাই চালুও পোৱা নাই তো দেখাই চাই আছোঁ তো নেক্সট পাওঁ নাপাওঁ দেখাই আছোঁ চ' গাইজ আৰু এটা মাছ পালে চেঙেলী চালুৱে পালে বাৰু মই এতিয়ালৈকে পোৱাই নাই মোক কেঁচুটো খাই থ'লে তো এইটোৱে পাইছিলে মটুৱে এইটো পালে চালুৱে তো ইয়ে নপলাবি তো কেনি গ'ল এইটো এটা সৰু বেছি নহয় বেছি ডাঙৰ নহয় তো এইটো ইয়াত শিঙি দিওঁ তাৰপিছত কেঁচু বিচাৰিব লাগিব কেঁচু খাই দিলে মোক তো মইতো মাছ পোৱাই নাই তো কেঁচু বিচাৰি মেলি খুটাই আছোঁ চ' গাইজ দুটা মাছ পালোঁ আৰু এতিয়া ভাবিছোঁ ভিতৰতে যাম এইফালে জংঘলৰ ভিতৰলৈ সোমাই যাম কাৰণ এডোখৰ মুকলিত আছিলোঁ আমি আৰু ইমান মাছ নাই সৰু মাছ আছে পুঠি মাছ আছে সৰু চেঙেলী আছে এবাৰ আহিছিলে মোৰ বৰশীত এটা পৰি থাকিলে আকৌ পানীত তো ডাঙৰ মাছ পাম বুলি আশা ৰাখিছোঁ ভিতৰত তো দেখা যায় কি হয় পূৰা জংঘলৰ ভিতৰত আহি গৈছোঁ তো দেখাই আছোঁ আগফালে তো চাওক তামাম জংঘল আচলতে জংঘল যদিও মানে বহুতে এতিয়া বাগান চাগান বনাই ল'লে মানে বহুত বনাই ল'লে বাগান আছে ভিতৰত তো
মানুহে বাগান চাগান বনাই ল'লে আৰু ভিতৰত আৰু তো সেইকাৰণে অলপ চলপ জংঘল আছে অলপ চলপ বাগান দেখাই আছোঁ তো অলপ আগত গ'লে বাগানেই পাম তো দেখাইছোঁ অলপ ৰ'ব চ' গাইজ কথাটো এনেকুৱা ধৰণৰ হ'ল মাছ বহুত দেৰি খোলাল নাপালোঁ আৰু কথাটো কি হ'ল মানে বৰষুণ দিবলৈ মানে বৰষুণ দিব লাগিছে মানে ত' মেঘে গুজৰি আছে ওপৰত ত' সেইটো কাৰণে মানে অলপ অলপ পেলাই আছে বৰষুণ ত' সেইটো কাৰণে জুইকাই দিলে লুকাবলৈ জেগা নাই ন হাবিত ত' তিতিব লাগিব চ' সেইটো ভাবিছোঁ সেইকাৰণে যাওঁগৈ এই দুটা মাছ পালোঁ আৰু এইকেইটা আৰু কি কৰিবা আৰু কাৰ আগত দিবা তো দেখা যায় কি কৰিম আৰু সেই মাছটো তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ এনে ধৰণৰ মানে ভাল কণ্টেণ্ট দিবলৈ ট্ৰাই কৰিম তো আজি ভিডিঅ'টো ইমানেই বাই বাই মতো বাই বাই